টু মাই চেনেল মজ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকক মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি মানে আমাৰ বিদ্যাপতিত আহিছে বাবু। তো মই মানে প্ৰথমবাৰ বাবুক চাব যাম। মানে বাবুৰ এনে গান শুনিছোঁ, বাবুক মই কেতিয়াও দেখা নাই। তো আজি প্ৰথমবাৰ বাবুক চাব যাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াতে মানে মোক থৈ গৈছে, এতিয়া মই অকলে যাব লাগিব। দৌৰি যাই আছোঁ। তো বলক, মজা হ'ব। আজি মানে তামাম মানুহ হৈছে, একদম তামাম মানুহ হৈছে। আজি মজা লাগিব। আজি চাব্বিৰো আছে, কুৰি ডান্স কৰিব। ইমান মানুহ কুকুৰে নেদেখা হৈ গৈছে। একদম মস্ত মানে ভৰি চৰি বিষাই আছে, একদম তামাম মানে একদম তামাম। অলপ পিছতে বাবু আহি আছে, মজা হ'ব। তো বাবু আৰু আগতে এটা মানে বিহু ডান্সেৰে মুকলি কৰিল। মানে এতিয়া বিহু ডান্স কৰিছে, কিমান ধুনীয়া বিহু ডান্স কৰি আছে। তাৰ আগতে এটা মানে মিঠা পান খাই লওঁ, মূৰটো অলপ মিঠা কৰিলোঁ। আৰু চাওকচোন এই বেলুনটো কিমান ওপৰত মানে গৈছে। বাবু আহিছে আজি, বাবু প্ৰথমবাৰৰ কাৰণে ধন্যবাদ। অসমা মাধু কবি ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে কন্যাৰ ফুল এইবিলাক পিছত হ'ব। এতিয়া গাবলৈ লৈছো বাৰিষাৰে বাৰিষাৰে বানত। বাবু নালাগে, বাবু ইয়াতে আছে, বাবু ইয়াতে আছে। দাদা গাব লাগিব, দাদা। বাৰিষাৰে বানত বঢ়িয়া পৰিছে নে মনত, বঢ়িয়া। কিন্তু গানটো গাই থাকোঁতে এই শব্দটো পাব লাগিব। আৰু কি গাব লাগিব?
দে আর ডান্স কৰি কৰি মোজাখন ছিঙি গ'ল ৰে তো মানে তামাম মানুহ আছে আজি মানে একদম খাতৰনাক হৈছে মানে 12:30 বাজি গৈছে তো আজি মানে ঘৰত যাই পোৱাতে 3টামান বাজি যাব তো বহুত মজা হৈ আছে বাবু আহিছে তো বহুত ভাল লাগিছে আজি ডান্স কৰি কৰি মোৰ মোজা ফাটি গৈছে কি কৈছো তো যাই আছোঁ বাবু ভাইৰ ওচৰত যাই আছোঁ অলপ মানে বহুত সময়ৰ পিছত এটা চান্স পালোঁ যাই কিনে বাবুৰ ওচৰত যাই কিনে চাওক এই ওচৰৰ পৰা একদম ওচৰৰ পৰা দেখিছোঁ বহুত ভাল লাগিছে মোৰ মনটো মানে বহুতে মজা লাগি আছে দে আৰু ইমান ভিৰৰ মাজত যেনে তেনে যাই বাবু ভাইৰ লগত হাতখন মিলাই আহিলোঁ তো বাবু ভাইৰ এইটোৱে লাষ্ট গান আছিল আৰু লাষ্ট গানৰ পিছত চাওক এনেকৈ কৰি আমি চবে লাহে লাহে ওচৰৰ পৰা চাই কিনে বাবু ভাইক চাই কিনে এতিয়া আহিব লাগিব মানে এতিয়া শেষ হৈ গ'ল বাবু ভাই বহুত কেইটা গান গাল বহুতে মানে আমাক বহুত বেছি ভাল লাগিল তো এতিয়া বলক ঘৰলৈ যাওঁ মানে হৈ গ'ল আজিৰ ফাংচন খতম তো বাই বাই হৈ গ'ল চাওক মজা লাগি গ'ল বাজাৰত ভিৰ মানে একদম ফাংচন এতিয়া শেষ হৈ গ'ল এতিয়া ঘৰত যাম এতিয়া বাজি গ'ল 2:30মান বাজি গৈছে তো এতিয়া ঘৰত যাই আকৌ ভিডিঅ' এডিটিং আজি ৰাতি কৰিম না নাই না মানে কালি ৰাতি বহুতে কৰিম আজি আকৌ নকৰোঁ আৰু ডাইৰেক্ট ঘৰত তো বন্ধুসকল মানে ভিডিঅ' এডিটিং চব হৈ গ'ল দুপৰীয়াহে এডিট কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই বন্ধুসকল